কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ এছেম্বলি দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত উমচাৱত কবিতা অনুষ্ঠান। ভিন্ন সমস্যা উত্তেজনা জৰ্জৰ সীমান্তৱৰ্তী এলেকাৰ ন পুৰণি কবিৰ কবিতাৰে জীপাল হ'ল পোনপ্ৰথমবাৰৰ বাবে। নাগৰিক সুৰক্ষা মঞ্চ ডিফু টাউন কমিটি গঠন। নৱগঠিত কমিটিৰ সংবাদমেল। টাউন এলেকাত পৰিষ্কাৰ অটুট ৰখাৰ পৰ্যবেক্ষণ কৰাৰ লগতে সামগ্ৰীৰ মূল্যৰ ভাৰসাম্যতা ৰক্ষাত দৃষ্টি ৰাখিব কমিটিয়ে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ এছেম্বলি দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান 21 আগষ্টত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা সংগঠনটোৰ সভাপতি চান্দা তেৰণে পতাকা উত্তোলন, উপ সভাপতি সঞ্জয় সিং বে স্মৃতি তৰ্পণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী। পুৱা কাৰ্যসূচীৰ পিছত KSYA অৰ্থাৎ কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ এছেম্বলিৰ সভাপতি চান্দা তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত KCSৰ সভাপতি চন্দ্ৰ সিং ক্ৰ, মুখ্য অতিথি ইংৰাজী দৈনিক দ্য ডংগৰ সম্পাদক ডক্টৰ লিপচন ৰংপিৰ সন্মানীয় অতিথি, বিশেষ অতিথি হিচাপে ক্ৰমে অধিবক্তা চাৰ্থে ৰংকি, কাৰ্বি দৈনিক কাকতৰ সম্পাদক কিৰি ৰংহাং, ঠেকাৰ সম্পাদক ডানিয়েলছন বে প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশ লয়। ইয়াৰ উপৰিও কাৰ্বি আংলং জিলাৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ নেতাসকলেও উপস্থিত থাকে। সভাত জিলাখনৰ সীমা এলেকা বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ সমস্যা, নিমৈমান ডিফু হিলছ মেডিকেল কলেজ ভৱন তথা মেডিকেল কলেজখনৰ বাবে MCI অৰ্থাৎ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ পৰা শীঘ্ৰে অনুমোদন পাবলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক হেঁচা প্ৰয়োগৰ দৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আদি জিলাখনৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে অতিথিসকলে। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ আমুৰি সমষ্টি এলেকা বুলিলে সাধাৰণতে মনলৈ আহে ভিন্ন সমস্যা উত্তেজনা অনিশ্চয়তা আৰু আশংকাৰে জৰ্জৰিত এলেকাৰ কথা। কিন্তু কেইটিমান মানৱতা প্ৰেমী সংগঠনৰ প্ৰচেষ্টাত যোৱা শুক্ৰবাৰে জীপাল হৈ উঠিল প্ৰেম, ভালপোৱা, মানৱতা, সংহতি, বিশ্বাসৰ কথা কোৱা দৰ্দী কবিতাৰে জীপাল হৈ উঠিল উমচাৱাই অঞ্চল। পোনপ্ৰথমবাৰৰ বাবে প্ৰেম, ভালপোৱা, বিশ্বাস আৰু মানৱীয়তাত মধুৰ বাণী কঢ়িওৱা কবিতাৰ অনুষ্ঠান হ'ল উমচাৱাই। আমৰি পৰিষদীয় সমষ্টি এলেকাধীন এই সীমান্তৱৰ্তী এলেকাত এতিয়াৰে পৰা আৰম্ভ হ'ল হৃদয়ৰ পৰা হৃদয়লৈ মানৱতাৰ নৈ, যিয়ে কঢ়িয়াই আনিব পাৰে আগন্তুক দিনলৈ অগাধ বিশ্বাস। ইমান দিনে পাণ্ডৱ বৰ্জিত এলেকাৰ দৰে পৰিগণিত হোৱা এই সীমান্ত অঞ্চলত এইদৰে হ'ব পাৰে জীৱন যাত্ৰাৰ ক্ষেত্ৰতো উন্নয়নৰ উকমুকনি। গ্ৰামাঞ্চলত যুৱ প্ৰজন্মৰ মাজত ভাষা সাহিত্য প্ৰসাৰৰ বাবে অনুষ্ঠিত হয় কবিতা প্ৰতিযোগিতাও। নিনন ইংহু নাজো সিদো নিংক্ৰেং আহুত ৰঙাংপং আহুন মিলা নাজো ৰিপাতিলাম নাই টাংজাৰ হেবং নিংদোলাং মা লাইটলু মাংহু নাজো সেংবেয়াৰ নো আলিৰ কিথুৰ জুতুন এ সেংক্ৰেং পিয়াপৰ হুন মিলা নাছন। আমৰি চিন্থং অঞ্চলৰ লগতে কাৰ্বি আংলঙৰ ভালে সংখ্যক কবিসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আমৰি মিৰলং হীৰাবাং আমেই নামৰ সাক্ষৰতা সংগঠনটোৰ উদ্যোগত আৰু হেল্পিং হেণ্ড ছ'চাইটিৰ সহযোগত উমচাৱাই মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় এই কবিতা অনুষ্ঠান। সাক্ষৰতা সংগঠনটোৱে পশ্চিম কাৰ্বি আংলঙৰ গ্ৰামাঞ্চলসমূহত ভাষা সাহিত্য প্ৰসাৰৰ বাবে এই ধৰণৰ কবিতা প্ৰতিযোগিতা তথা কবিতা অনুষ্ঠান আগলৈ কৰি যাব বুলি কয়। জাছন ইংখে ৰিপৰ্ট কাট নিউজ।
ডিফু টাউন এলেকা পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ সন্দৰ্ভত চোৱাচিতাৰ লগতে বজাৰৰ সামগ্ৰী মূল্যৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত চোৱাচিতা তথা পৰ্যবেক্ষণৰ বাবে গঠন কৰা হ'ল ডিফু টাউন কমিটিৰ নাগৰিক মঞ্চ। নৱগঠিত কমিটিয়ে 21 আগষ্ট সংবাদমেল আহ্বান কৰি এই কথা ব্যক্ত কৰিলে। ডিফু টাউন এলেকা পৰিষ্কাৰ পৰিচ্ছন্ন ৰখা কাৰ্যত পৰ্যবেক্ষণৰ বাবে গঠিত হ'ল ডিফু টাউনৰ অভিভাৱক স্বৰূপ নাগৰিক মঞ্চ ডিফু টাউন কমিটিয়ে দায়িত্ব ল'ব। বজাৰ এলেকা পৰিষ্কাৰ অটুট ৰখাত চোৱাচিতা কৰাই নহয়, বজাৰ এলেকাত ভিন্ন দোকানত বিক্ৰী কৰিবলগীয়া সামগ্ৰীসমূহৰ মূল্যৰ ভাৰসাম্য অৰ্থাৎ দোকানীয়ে নিজৰ ইচ্ছামতে মূল্য বান্ধিব নোৱাৰিব। Kanglong ki mikhi momunit taksi tupet pen ki klem ki chok chi taksi kar biang long kanglong ma ke di kolong tupet asila bangso ke chok chi long ko som si ki chok chi do kok ma ko som si ki chok la bangso ko tha mere to la ta ke ta di dia phansi mere tum taun dum ti long stamela bangso ko bris lo sa mans mere tum la bangso am ha pa thena ko lo ta pen la hai le tum ma jun tu non ki jong kon gorong deng mang la sono je hotel long jun tu ki chok chi langi ter ki air bosong ki tu ta pen ki suman long taun long kam klem ki pa chok chi pen hola sing la hin tu mon jun tu la kam ki pi jun tu taun yang kang street light tu ko an si ke long nai ma abana kam ko na timi pula tu tu tam desta akimi long usta ko an si ki pi nai ma pen abang la ko an si ke long nai ma la su ko thar mi tu a ho ko ki tar li la su ko thar tar li phansi ni tum chi si konding si non ma tu la ta pen jun tu ta taun kang long ki ter ki air lada ki ter ki air ki wara bang ko beluma no si do kan tela tu masai kam ahok pet ka klem mang thek duluma ki ter du du te ki klem amni do puli tum jong dam ne ta si do pen apus ki klem tum da ahok sai kam klem tum do lu te ko se ter ki air pa bilong re lo la so pathan ni tum ka chini tum do ni tum thang sala jong ni thang adim osini tum so tha ka chini ki nang so ka ka chini kan tum ya kan si bori kon bo la pen juntu dustbin aprang ki cheng ko dustbin sini ni tum thek lo la mama ga ki on kom bong si do lo la so dustbin tari kupia joini ma hoda pen hormu to nang lele ma ate konsil tum la so ko tha ka skin ke deng dedat ma deng ste kon nasik pada ma so tan ka ka chini ye aphan sini le tum la ha mangrom pet alam ke sini na ko so sama si kwang kang long mi একেটা বস্তু টাউনৰ বিভিন্ন বজাৰসমূহৰ বিক্ৰীৰ ক্ষেত্ৰত একে মূল্য নিৰ্ধাৰণ কৰিব কমিটিয়ে। সংবাদমেলত নৱগঠিত নাগৰিক সুৰক্ষা মঞ্চ ডিফু টাউন কমিটিৰ সভাপতি চেমছন ইংটিয়ে এইদৰে সদৰি কৰে। মংগল ইংখে ৰিপৰ্ট কাৰ্ড নিউজ। অসম ক্ষুদ্ৰ উদ্যোগ পাৰ্বত্য উন্নয়ন নিগমৰ অধীনত মাঞ্জা শ্বপিং মলৰ উদ্বোধনী অনুষ্ঠানলৈ অতিথিসকলৰ বাবে প্ৰকাশ কৰা নিমন্ত্ৰণী পত্ৰত কাৰ্বি পৰম্পৰা বিৰোধী কিছুমান আখুৱা ৰৈ যায়। অসম ক্ষুদ্ৰ উদ্যোগ পাৰ্বত্য উন্নয়ন নিগমৰ অধীনত মাঞ্জা শ্বপিং মলৰ উদ্বোধনী অনুষ্ঠানলৈ অতিথিসকলৰ বাবে প্ৰকাশ কৰা নিমন্ত্ৰণী পত্ৰত কাৰ্বি পৰম্পৰা বিৰোধী কিছুমান আখুৱা ৰৈ যায়। অনিচ্ছাকৃতভাৱে ৰৈ যোৱা এই আখুৱাহৰ বাবে নিগমৰ পৰিচালন সঞ্চালক ডিলেক্টে সমূহ কাৰ্বি ৰাইজৰ আগত ভুল স্বীকাৰ কৰিছে। লগতে ভুলকৈ প্ৰকাশিত এই নিমন্ত্ৰণী পত্ৰৰ পৰিৱৰ্তে নতুন নিমন্ত্ৰণী পত্ৰৰ শীঘ্ৰে প্ৰকাশৰ কথা আমাৰ কাট নিউজলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে নিগমৰ ভাৰপ্ৰাপ্ত সঞ্চালকগৰাকীয়ে। উল্লেখ্য উক্ত শ্বপিং মলখন 26 আগষ্টত হ'ব শুভ উদ্বোধনী। উদ্বোধনী অনুষ্ঠানত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য অতিথি তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে যোগদান কৰিব। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Please tap in Ishan Motors, a showroom cum sales point of Royal Enfield opposite of Langpi Dehangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। কাঞ্জ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস,
কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাছ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ লাংহান জলসিঞ্চন প্ৰকল্প নিৰ্মাণক কেন্দ্ৰ কৰি অভিযোগ প্ৰত্যাভিযোগ অব্যাহত প্ৰাক্তন হৰেণ সিং বে পালিনেতাসকলৰ বিৰুদ্ধে দুৰ্নীতি উদঙাই দিয়া সকলক ভাবুকি প্ৰদানৰ অভিযোগ ডংকামকাম আৰক্ষী চকীত হৰেণ সিঙৰ 5 গৰাকী পালিনেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিষদীয় 5 নং ৰংখাং সমষ্টিৰ অন্তৰ্গত টেকেৰা লাংছৰ লাংহান জলসিঞ্চন প্ৰকল্প নিৰ্মাণৰ কাৰ্য ঠিকাদাৰ কামিনী সেনাৰ্পি ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে কামিনীছৰ আগত অভিযোগ তুলিছিল স্থানীয় জনপ্ৰতিনিধি তথা জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেণ সিং বেৰ পত্নী তথা ঠিকাদাৰ কামিনী সেনাৰ্পিয়ে সংঘটিত কৰাৰ দুৰ্নীতি সম্পৰ্কে সবিস্তাৰে তথ্য প্ৰমাণিত সহ পোহৰলৈ অহাৰ পিছত হৰেণ সিঙৰ বাহিনীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে উক্ত বাতৰিও খণ্ডন কৰিছে formal of works for the works of kiba likhise state plan for the year 2017 18 improvement of Langhan irrigation scheme and construction of CC living work in canal system etu bhalke mention korisu নাম কন্ট্রাক্টর নাম কামিনী সেনার্পি দুকানে আমি পয়না করিছো নিয়মতে তো জোট ভাঙিছে কিবা এই যে ভাঙিছে ইকো কালৱাৰ সার্ভার ইটা ইকো নাই হে কিটাহে আসলতে হে কিটাও বনাব লাগে কিন্তু ৰাজে ইকো লুকুৱা কাৰণে এই কিবা কামটো দুপ্লিকেট কৰি ইহতৰ টকা ওলাইছে না কি ওলাইছে ইহতৰে জানে এই কন্ট্রাক্টৰ কিটাহে জানে মুঠৰ পৰা এই যেটো ইৰিগেশ্যন স্কিম প্ৰতি বছৰ ইয়াৰ পৰা পানী একদম সম্পূৰ্ণৰূপে পায় নেকি নাই ৰাজে কিবা তিৰপাল লৈহে বান্ধি আছে এনেকা বান্ধি আছে 2 বছৰ নে 3 বছৰ হৈ গ'ল এনেকা কিন্তু এবাৰ যে ইমপ্ৰুভমেন্ট কিবা দি দিছে কিন্তু ডুপ্লিকেট কাম কৰি গৈছে কিন্তু ইতিমধ্যে দুৰ্নীতি অভিযোগকাৰীসকলে পুনৰ হৰেণ সিং বাহিনীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে হৰেণ সিং বেৰ পালিনেতাসকলে দুৰ্নীতি উদঙাই দিয়া একাংশ স্থানীয় ৰাইজক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰা বুলি প্ৰত্যাভিযোগ উত্থাপন কৰিছে মোক এদিনা হৰেণ সিং বে তাৰ কিবা বিজেপি ৱৰ্কাৰ্ছ হয় তাৰ ৱৰ্কাৰ্ছ কিটা আহি পেলাই ধমকি দি দিছে যে এইটো কাম মই ইণ্টাৰভিউ দিছিলে এইটো তাৰ ওপৰত এটা কমপ্লেইন দি পেলাই কমপ্লেইনত এইটো কাৰণে মোক ধমকি দি পেলাই মাৰপিট কৰিবলৈ খুজিছে একদম মদ খাই পেলাই আহিছে নামটো মই মেনশ্যন কৰিছে ডংকা আউটপোষ্টত টুদা আইচি ডংকামুকাম আউটপোষ্ট ডংকামুকাম FIR দি দিছোঁ নামটো নম্বৰ 1 আহিব ৰংখাং মণ্ডলত প্ৰেচিডেণ্ট প্ৰদীপ ৰংপি অফ দুলনি মনিৰাম তেৰণ অফ সংক্ৰাম ধনন বে সাব কন্ট্রাক্টর অফ দি প্ৰজেক্ট ভেলাপাৰা বলেশ্বৰ হনছে অফ ফানলক ৰক এণ্ড বিমল টিমু অফ ৰংটুকম বৰথল ইহঁতে মানে মোক অলপমান কাৰণে মই বাচিছোঁ মোক বহুত মাৰপিট কৰিবলৈ খুজিছে আপুনি এই যেটো ইৰিগেশ্যন স্কিম যেটো বনাইছে হেতু আখুৱা থাকি গল বা বিসংগতি হৈছে হয় এইটো ওপৰতে মোক ধমকি দি দিছে আসলে তেওঁলোকে পিছত প্ৰতিক্ৰিয়া দেখুৱাইছে যে এই যেটো ইৰিগেশ্যন স্কিমত কোনো মানে তেনেকা খেলিমিলি নাই সুন্দৰভাৱে আছে বুলি তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে এনেকে এতিয়াও কিছুমান ফাটা আছে গতিকে এইটো কি পাছত আহি বনাইছে নেকি নাই আসলমতে মই বিফৰ দ্য ৱৰ্ক হেভ বিন ষ্টাৰ্টেড মই অফিচ গৈ কিনি ৱৰ্ক অৰ্ডাৰটো চাই আহিছোঁ হেড ৱৰ্কটো আহিছে ইম্প্ৰুভমেণ্ট অফ লাংহান ইৰিগেশ্যন স্কিম ইম্প্ৰুভমেণ্ট তাৰ পিছতে এণ্ড কনষ্ট্ৰাকশ্যন অফ CC লাইনিং ৱৰ্ক ইন কেনেল চিষ্টেম মানে ইহঁতে কি কৰিছে জানে মানে CC লাইনিংটো কাম কৰিছে তাৰপিছত হেড ৱৰ্কটো কাম ধৰা নাই নহয় অলপমান কৰা নাই নহয় ইয়াৰ যদি ইম্প্ৰুভমেণ্ট কৰিব লাগে সেইটো কৰা এইটো কৰা নাই আপোনাক এটা এতিয়া দেখুৱাব যে পুৰাপুৰি ক্ৰেক হৈ গ'ল বস্তুটো চব চিষ্টেমটো বনাই দিব লাগিছিলে কিন্তু কৰা নাই
কিমান বিলটো আছে কিমান 25 লাখ এস্টিমেটেড বকটো এতিয়া ক'ব গ'লে এতিয়া 1.5 লাখ মানো নহব এইটো কাম কৰাটো ইতিমধ্যে হৰেণ সিং বেৰ পালি নেতা ক্ৰমে প্ৰদীপ ৰংপি মণিৰাম তেৰণ ধনন বে বলেশ্বৰ হানছে আৰু বিমল টিমুঙৰ বিৰুদ্ধে ডংকামুকাম উপ আৰক্ষী চকীত ৰাইজে এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে বিশেষ প্ৰতিবেদক কাট নিউজ ধনসুন মোবাইলৰ পিছত এবাৰ চিলিণ্ডাৰ চোৰৰ সন্ত্ৰাস হাওৰাঘাটত নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ ঘৰৰ তলাশিকলি কাটি চোৰে সম্পত্তি প্ৰতি নিয়ত আৰম্ভ কৰিছে চিলিণ্ডাৰ চুৰি অভিযান পিছে এহেন চোৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে আৰক্ষী ঠিকে শুনিছে আপুনি ধনসুন নহয় এবাৰ পাকঘৰৰ চিলিণ্ডাৰ চুৰিত নামিছে গভাত চোৰ ঘৰত কোনো নথকা সুযোগ লৈ পাকঘৰৰ তলাশিকলি কাটি চোৰে লৈ গ'ল ভাত সিজোৱা চিলিণ্ডাৰটো ঘটনাটো কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ 3 নং ৱাৰ্ডৰ বাসিন্দা নিবাস দেৱনাথৰ ঘৰত কোনো নথকা সুযোগ লৈ চোৰে পাকঘৰৰ তলাশিকলি কাটি চিলিণ্ডাৰ উলিয়াই নিয়াৰ বিপৰীতে শিবুদেৰ ঘৰত গৃহস্থ শুই থকা অৱস্থাতে চোৰে নিৰ্বিঘ্নে উলিয়াই নিয়ে চিলিণ্ডাৰ একেদিনাই চোৰে কেইবাটাও ঘৰত চলাই চিলিণ্ডাৰ চুৰিত অভিযান ভুক্তভোগী পৰিয়ালকেইটাই সম্পত্তি হাওৰাঘাট থানাত এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে মঙ্গলবাৰে পুৱা ঘটনাস্থলীত পৰিদৰ্শন কৰি আৰম্ভ কৰিছে তদন্ত 3-4 দিন হৈ গ'ল মানে ঘৰত মানে বাহিৰত গৈছো বেলেগ কামৰ কাৰণে আজি ৰাতিপুৱা আহিছো আহি পেলাই দেখিছো মানে ঘৰত তলা কাটা সোমাই পেলাই দেখিছো মানে দুটা সিলিণ্ডাৰ নাই আৰু কিবা কিবি বস্তু নিছে মানে ভালকে মই গম পোৱা নাই চেক কৰিলে তেতিয়া ক'ব পাৰিম আৰু আৰক্ষী জনাইছিলে আৰক্ষী আহিছিলে ৰাতিপুৱা আগত আৰক্ষী আহিছিলে আহি পেলাই চাই গৈছে আমরা তো সিলিন্ডার চুরে নিছে গা ওখানে খড়িও নাই আর দুদিন ধরে একদম খানি ছাড়া মানে ভাত খাব নোৱাৰে ভাত খাইছি না ভাত অনেক কই বানাইতেছ না অনেক বানাইতেছ বেলেগের কাঞ্জি বেলেগের রান্না অনেক রান্তাছি পিছে এ পৰ্যন্ত কোনো সুৰসূত্ৰ উলিয়াব পৰা নাই হাওৰাঘাট আৰক্ষীয়ে গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাপ নিউজ ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭৪ সংখ্যক জন্মজয়ন্তী জিলা কংগ্ৰেছৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙত উলহ মালহেৰে উদযাপন কৰে ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে কামছাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় প্ৰয়াত নেতাগৰাকীৰ জন্ম জয়ন্তীৰ উপলক্ষে দেশজুৰিয়ে পালন কৰি আহিছে সদ্ভাৱনা দিৱস হিচাপে ঐক্য আৰু সংহতি তথা শান্তি সম্প্ৰীতি অটুট ৰখাৰ প্ৰতি সকলো শ্ৰেণীৰ জাতি জনগোষ্ঠীসকলক আকৰ্ষণ তথা মনোযোগ বঢ়াবলৈ এই বিশেষ দিনটোত সদ্ভাৱনা দিৱস হিচাপে উদযাপন কৰি আহিছে দেশবাসীয়ে উল্লেখ্য ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ জন্ম জয়ন্তী উদযাপনৰ উপলক্ষে অনুষ্ঠিত সভাত পশ্চিম কাৰ্বি আংলং জিলা সভাপতি সাৰ্থে কামছাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জিলা কংগ্ৰেছৰ উপসভাপতি হনসিং ইংহি প্ৰশাসনিক সাধাৰণ সম্পাদক সঞ্জিত মাৰাক সম্পাদক চন্দ্ৰ তেৰণ প্ৰশাসনিক সম্পাদক কৃষ্ণ টিমু প্ৰশাসনিক সেলৰ অধ্যক্ষ মঙ্গল সিং তেৰণ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ সোমবাৰে সন্ধিয়া কাৰ্বি আংলং জিলা বকলিয়া ঘাটত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বকলিয়া ঘাটলৈ আহি থকা এখন নম্বৰ প্লেটবিহীন তীব্ৰবেগী বাইকে নগাঁও অভিমুখে গৈ থকা এখন ট্ৰাকত প্ৰচণ্ড বেগেৰে খুন্দা মৰাৰ ফলত বলৰাম চৌহান আৰু ধৰ্মেন্দ্ৰ চৌহান নামৰ দুই যুৱক গুৰুতৰভাৱে আহত হয় ইয়াৰে বলৰামৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে সোমবাৰে সন্ধিয়া কাৰ্বি আংলং জিলাৰ বকলিয়া ঘাটত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বকলিয়া ঘাটলৈ আহি থকা এখন নম্বৰ প্লেটবিহীন তীব্ৰবেগী বাইকে নগাঁও অভিমুখে গৈ থকা এখন ট্ৰাকত প্ৰচণ্ড বেগেৰে খুন্দা মৰাৰ ফলত বলৰাম চৌহান আৰু ধৰ্মেন্দ্ৰ চৌহান নামৰ দুই যুৱক গুৰুতৰভাৱে আহত হয় ইয়াৰে বলৰামৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ইতিমধ্যে ট্ৰাকখনক আৰক্ষীয়ে জব্দ কৰিছে
গৌতম চন্দ্ৰ ৰিপৰ্ট কাৰ্ড নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ